1 তাৰিখ 1 মাহ 2023 চনলৈকে আপোনাৰ কেই বছৰ কেই মাহ কিমান দিন হ'ল কেনেকৈ উলিয়াব হেতু বিষয় আমি এতিয়া আলোচনা কৰিম। ধৰি লওক আপোনাৰ জন্মৰ তাৰিখ 15 মাহটো হ'ল 1 আৰু বছৰটো হ'ল 1980 চন। এইটো আপোনাৰ জন্মৰ তাৰিখ। আপোনাৰ কেই বছৰ কেই মাহ আৰু কিমান দিন হ'ল হেতু উলিয়াবলৈ হলে কি কৰিব লাগিব? প্ৰথমতে লিখিব দিন বা তাৰিখ, তাৰ পিছত মাহ বছৰ। দিনটো প্ৰথমতে লিখিব 1 তাৰিখ, মাহটো হ'ল 1 মাহ 2023 লৈকে আপোনাৰ কেই বছৰ কেই মাহ কিমান দিন হ'ল উলিয়াব লাগে। প্ৰথমতে এইখিনি লিখি ল'ব, দিন, মাহ আৰু বছৰটো 2023 টো ওপৰত লিখি ল'ব। তাৰপিছত আপুনি আপোনাৰ জন্মৰ তাৰিখটো লিখিব প্ৰথমতে। তাৰপিছত আপোনাৰ কোন মাহত জন্ম হৈছিলে সেইটো লিখিব। তাৰপিছত কোন বছৰত জন্ম হৈছিলে সেইটো লিখি ল'ব। এই 2023 ৰ তলত এইটো লিখি ল'লে। তাৰপৰা এইটো মাইনাছ কৰিব লাগিব। মাইনাছ কৰোঁতে কি হ'ল? এতিয়া ধৰক 1 তাৰিখৰ পৰা 15 তাৰিখটো মাইনাছ কৰিব নোৱাৰে, গতিকে কি কৰিব লাগিব? আপুনি এই মাহৰ পৰা ইয়ালৈ ধাৰ কৰিব লাগিব। ধাৰ কৰোঁতে কি ধাৰ কৰিব লাগিব? ইয়াৰ পৰা 1 ধাৰ কৰিব নোৱাৰিব। যেতিয়া মানে ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰিব তেতিয়া একেবাৰে 30 দিন ধাৰ কৰিব লাগিব। মাহটোৰ পৰা যেতিয়া ইয়ালৈ ধাৰ হ'ব দিনলে, তেতিয়াহ'লে ইয়াৰ পৰা ইয়াত একেবাৰে 30 দিন যাবগৈ। মানে এই ফিগাৰটোৱে মাহৰ, গতিকে ইয়াত যদি 7 মাহ 8 মাহ কিবা থাকিলেহেঁতেন তেনেহ'লে ইয়াৰ পৰা ইয়ালৈ যেতিয়া 30 দিন ধাৰ দিব তেতিয়াহ'লে ইয়াত 7 মাহ থাকিলে মানে 6 মাহ থাকিলেহেঁতেন। গতিকে ইয়াত এমাহহে আছে। এমাহ থকাৰ কাৰণে ইয়াৰ পৰা এই এমাহটো এই দিনটোলে ধাৰ হৈ গ'ল। ধাৰ হৈ যাওঁতে ইয়াত মানে 30 দিন ধাৰ হ'ল। ধাৰ ল'লে 33 দিনে আৰু এদিনে মিলাই কিনি 31 দিন হ'ল। 31 দিনৰ পৰা 15 দিন মানে মাইনাছ কৰিলে, এতিয়া 16 দিন থাকি গ'ল। তাৰপিছত ইয়াত এমাহ আছিলে, 1 মাহ 30 দিনটো আছিলে, 30 দিনটোৱে ইয়ালৈ ধাৰ গুচি গ'ল। গতিকে ইয়াত 0 আছে, মানে ইয়াত এমাহো বাকী নাথাকিলে, কাৰণ 30 দিনহে আছিলে, এমাহেই হয়, সেইটো গুচিয়ে গ'ল। গতিকে ইয়াত 0 আছে। গতিকে ইয়াৰ পৰা এমাহ ধাৰ মাইনাছ কেনেকৈ যাব? এতিয়া ইয়াৰ পৰা এমাহ বিয়োগ কৰিব লাগে। বিয়োগ কৰিব নোৱাৰাৰ কাৰণে ইয়াততো 0 আছে, কাৰণ এমাহটো ইলৈ ল'লে। গতিকে ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰিব লাগিব। ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰোঁতে মানে ওপৰৰ পৰা ধাৰ কৰিব লাগে। মানে এতিয়া দিনে যেতিয়া ধাৰ কৰিব, মাহৰ পৰা ধাৰ হ'ব, মাহে যেতিয়া ধাৰ ল'ব তেতিয়া বছৰৰ পৰা ধাৰ ল'ব। গতিকে ইয়াৰ পৰা ইয়ালৈ ধাৰ যাবলৈ হ'লে, ধাৰ যেতিয়া যাব তেতিয়া এই বছৰৰ ফিগাৰটোৱে একেবাৰে 12 মাহ দিব ধাৰ দিলে। মানে ইয়াৰ পৰা এদিন বা 2 মাহ এনেকৈ ধাৰ ল'ব নোৱাৰে। ইয়াৰ পৰা একেবাৰে বছৰ ধাৰ দিব, মানে এই ফিগাৰটোৰ পৰা, কাৰণ এই বছৰটো এইটো বছৰৰ ফিগাৰ হয়। ইয়াৰ পৰা যেতিয়ালৈ ধাৰ যাব একেবাৰে 12 মাহ যাব। ইয়াৰ পৰা ইয়ালৈ যেতিয়া ধাৰ ল'লে, 12 মাহ ধাৰ ল'লে, তেতিয়া কি হ'ল? ইয়াত মানে পুৰা 12 মাহ হৈ গ'ল। ইয়াত যদি এমাহটো থাকিলেহেঁতেন তেতিয়াহ'লে 13 মাহ হ'লহেঁতেন, কিন্তু এই এমাহটো আগতেই ধাৰ দিয়ে থৈছে ইয়ালৈ, ইয়াততো 0 আছে। গতিকে ইয়াত মানে 12 মাহ থাকিব। ইয়াত 12 মাহ হ'ব। এতিয়া 12 মাহৰ পৰা এমাহ গ'লে 11 মাহ থাকিব। তাৰপিছত ইয়াত থাকিলে 2023 আছিলে, ইয়াত 2023 আছিলে। ইয়াৰ পৰা ইয়ালৈ এবছৰ ধাৰ দিলে, ইয়াক ধাৰ দিলে। গতিকে ইয়াত 2023 ঠাইত এতিয়া 2022 বুলি ধৰিব লাগিব। মানে ইয়াতো এবছৰ ইয়ালৈ গুচি গ'ল, গতিকে 2023 ঠাইত 2022 হ'ব। 2022 পৰা এইটো 1980টো মাইনাছ কৰিলে মানে কি থাকিব? 42 থাকিব। এতিয়া ওলাই পৰিলে যিজনৰ নেকি 15 তাৰিখ 1 মাহ 2080 চনত যিজনে জন্ম হৈছিলে সেইজনৰ 42 বছৰ 11 মাহ 16 দিন হৈছে। এইটো তেনেকৈ উলিয়ায়। তাৰপিছত আৰু আছে, এইটো মানে সমান সমান হওঁতে এনেকৈ উলিয়ায়, কিন্তু যেতিয়া মাহটো ডাঙৰ হয় তেতিয়া কি হয়? সেইটো
এইটো কৰি দেখুওৱা হৈছে এতিয়া 1 তাৰিখ 1 মাহ 2023 চনলৈকে 22 তাৰিখত জন্ম 9 মাহত 1982 চনত জন্ম হেজনৰ কিমান বয়স হ'ব হেজনে কেনেকৈ উলিয়াব চাওক একেবাৰে চমু এই ডেটটো মানে এনেকৈ লিখি ল'ব প্ৰথমতে ডেটটো লিখিব তাৰপিছত কে মাহ আছে এই কে মাহত জন্ম হেতু লিখিব তাৰপিছত এটো কিমান চনত জন্ম হেতু চনটো ইয়াত লিখিব তাৰপিছত মাইনাস কৰিব মাইনাস কৰোতে মাত্ৰ ইয়াৰ পৰা যেতিয়া মাইনাস যদি নাযায় ইয়াৰ পৰা ল'ব লাগিব ইয়াৰ পৰা লওঁতে 30 দিনে মাইনাস ল'ব লাগিব ধাৰ ল'ব লাগিব তাৰপিছত এই মাহটোৰ পৰা ইয়ালৈ মানে যেতিয়া বিয়োগ কৰিব এইটো ইয়াৰ পৰা এইটো তেতিয়া ইয়াৰ পৰা ধাৰ ল'ব লাগিব ইয়াৰ পৰা ধাৰ লওঁতে ডাইৰেক্ট 12 মাহ ধাৰ ল'ব লাগিব ইমানেই কথা একেবাৰে সহজ গতিকে ইয়াৰ পৰা এটো ইয়ালৈ এমাহ ধাৰ ল'ব ধাৰ ল'লে ইয়াত 31 দিন হ'ব আগৰ লিখা এইটো লিখে 31 দিনৰ পৰা আৰু 31 দিনৰ পৰা 22 দিন মাইনাস কৰি দিব 9 থাকিব 9 দিন থাকিব তাৰপিছত ইয়াত টকা 30 দিনটো ইয়ালৈ ধাৰ দি দিয়া হ'ল গতিকে ইয়াত 0 হৈ আছে ইয়াৰ পৰা যেতিয়া ইয়াৰ পৰা ধাৰ বিচাৰিব তেতিয়া 12 দিন ধাৰ দিব ইয়াক মানে 12 দিন ধাৰ দি দিব 12 মাহ ধাৰ দি দিব সৰি 12 মাহ ধাৰ দিয়াৰ লগে লগে ইয়াত 12 মাহ থাকিব 12 মাহৰ পৰা 9 মাহ গলে ইয়াত 3 মাহ থাকিব 3 মাহ তাৰপিছত ইয়াত আছিল ইয়াত 2023 আছিলে এবছৰ দি দিয়া হৈ গল গতিকে ইয়াত 2022 হ'ব 2022 ৰ পৰা 1982 চনটো যেতিয়া মাইনাস কৰিব তেতিয়া হলে 40 হ'ব মানে এজনৰ বয়স 40 বছৰ 3 মাহ 9 দিন হৈছে ঠিক এনেদৰে উলিয়াব পাৰিব একেবাৰে সহজ গতিকে ভিডিওটো ইমানতে সামৰিছো মোৰ ভিডিওটো ভাল লাগিলে যদি লাইক কমেন্ট শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব অনুগ্ৰহ কৰি ধন্যবাদ